যদি আপোনালোকৰ এনআৰসি বায়োমেট্ৰিক ৰিচিপ্ট যেটো আছে এনৰোলমেন্ট ৰিচিপ্ট হেতু হেৰাই গৈছে বা বিচাৰি পোৱা নাই তেন্তে আহক এইটো ভিডিঅ'ত মই সম্পূৰ্ণভাৱে দেখাই দি আছো কেনকে অনলাইনৰ পৰা এনৰোলমেন্ট ৰিচিপ্টটো উলাব লাগে প্ৰথমে যাব লাগিব ক্ৰোম ব্ৰাউজাৰত যাই কেনে ইয়াতে সাৰ্চ কৰিব লাগিব আধাৰ ৰিট্ৰাইভ মই সাৰ্চ কৰি আছো সাৰ্চ কৰাৰ পিছত ইয়াতে যেটো প্ৰথম ওয়েবসাইট আহিছে এটোত ক্লিক কৰিলো তাৰ পিছত ইয়াতে আহিছে আধাৰ নাম্বাৰ ইউআইডি নাম্বাৰ মোৰ লাগে ইউআইডি নাম্বাৰ ইউআইডিত ক্লিক কৰিলো ক্লিক কৰাৰ পিছত ইয়াতে এনৰোলমেন্ট ৰিচিপ্টত যেটো নাম আছিল ফুল নাম হিটো দি দিলো আৰু যেটো এনৰোলমেন্ট ৰিচিপ্টত ফোন নম্বৰ দি আছিল হেতু ফোন নম্বৰ দিব লাগিব তলফালে আহক তলফালে আহি কেনে এই ক্যাপচাটো দিব লাগিব ক্যাপচাটো মই মোৰ ক্যাপচাটো দি আছো দিয়াৰ পিছত সেন্ড ওটিপি ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰিছো মই ওটিপি মোৰ মোবাইলত আহিছে ওটিপি অহাৰ পিছত মই তলফালে যাই কেনে ওটিপিটো বহাই দি আছো ইয়াতে দিব লাগিব ওটিপি মোৰ মানে অলপ সময় লাগি আছে তুমিটো আহন্তে অলপ দেৰি লাগিল তুমিটো বহাই আছো তাৰ পিছত লগইন কৰিব লাগিব লগইন কৰাৰ পিছত এনেকৈ আহিব এনকোয়াৰ আহাৰ পিছত মোবাইলত যেটো নম্বৰ ৰেজিষ্টাৰ কৰা আছে হেতু নম্বৰত আপোনাৰ এনৰোলমেন্ট নাম্বাৰটো পঠাই দিছে গতিকে ভিডিওটো যদি ভাল লাগিছে তেনেহলে এটা লাইক কৰি দিয়ক